নমস্কাৰ বন্ধুসকল, এই মই টিপছলৈ ৰিকমেণ্ড আজি নিউ ব্লগ এইটো মানে বহুত ব্লগ দি আছোঁ। নিউ বুলিয়ে ক'লোঁ আজি মানে আজি বেবিজৰ দোকান এখন দিব। দোকানখনৰ আজি অপেনিং কৰিব বাহঁতে আৰু মই আছোঁ। বাহঁতৰ লগত সংযোগ কৰিব লাগিব, তাতে দোকানত থাকিম মই তেনেকৈ কাপোৰ চাপোৰ বেচিম আৰু ভিডিঅ'টো শেষলৈকে চাব। বেবিজাত গৈ মই দেখামগৈ। দোকানখনো ভাল লাগিলে এটা কমেণ্ট কৰি জনাব দেই। বাই বাই। এতিয়া মই বেবিজা আহি পালোহি। দোকানখন অপেনিং কৰি দিলে আৰু এয়া ধুনীয়াকৈ বেনাৰ চেনাৰ লগাইছে ওপৰত। জেঠু আৰু ভণ্টি বহিছে। এয়া ফুলি চুলি আছে ধুনীয়া। ভিতৰলৈ সোমাই আহিলোঁ। ফুলি নতুন নতুন ফুলি দেখিলে সাৰো আৰু এক সূতা আছে, ধুনীয়াকৈ লৈ যাব পাৰিব। কিবা ডিজাইন চেন দেখিছে, চেন ধুনীয়া ধুনীয়া চেন আৰু আপোনালোকক বস্তু হেপী বাৰ্থডে কাৰণে জন্মদিনৰ কাৰণে মানে মম চম চব আছে আৰু সৰু সৰু ল'ৰা ছোৱালীক কম্পাছ পিচবৰ্ড চবগুলো আৰু পেইন চেইন আছে ধুনীয়া ধুনীয়া হোৱাইট নাক মাৰ্কাৰ ফেভিকল চব আছে। কম্পাছ লাগিলে কম্পাছ ল'ব আৰু এইফালে চাকু আছে কেক কাটিবলৈ আৰু মমো আছে আৰু এইফালে কেপ পেঞ্চিল কেঁচি চব আছে আৰু এইফালে আঠা আছে, তাৰপিছত টেপ আছে, কিবা লাইন চাইন লগাব পাৰিব আৰু কিবা ধৰণৰ বস্তু নানা ধৰণৰ বস্তু বহি চব বস্তু পাব। পেইন চেইন কিতাপ পত্ৰ চব পাব, আনি দিয়া হ'ব। আৰু এয়া ধুনীয়াকৈ পেইন চেইনটো দেখিছে, স্মাৰ্ট জেল আছে চব আছে আৰু ছবি আঁকা সকলো বস্তু আছে আৰু নানা ধৰণৰ বস্তু ফটো পেকেট আৰু চেন আৰু ৰাসৰ বাবে আৰু ধুনীয়া ধুনীয়া বস্তু পাই থাকিব আৰু সকলো নানা ধৰণৰ আৰু এইফালে ধুনীয়া ধুনীয়া বস্তু পায় সকলো। আৰু কমেণ্ট কৰি জনাব দোকানখন ভাল লাগিলে। বেলুন চেলুনো আছে, কমেণ্ট কৰি জনাব দেই। দোকানখন ভাল পালে এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু এইফালে চেন লগাব বাই ধুনীয়াকৈ লগাব। এতিয়া হেপী বাৰ্থডে মালাও আছে, ধুনীয়াকৈ লৈ যাব পাৰিব। অৰ্ডাৰ দিলে অৰ্ডাৰ দি দিম আৰু মোৰ নম্বৰটো আপোনালোকক দিম বুলি ভাবিছোঁ, দি দিম। আৰু এয়া লেকমি চেকমি নিচপি চব আছে। এয়া ফুলিবিলাক আকৌ দেখাইছোঁ, চাওক কেনেকুৱা পায়। কমেণ্ট কৰি জনাব ফুলি লাগে নেকি, কমেণ্ট কৰি জনাব দেই। আৰু এই ভিডিঅ'টো ইমানেই আৰু মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। বাই বাই।